নমস্কাৰ ৰাজ্যখনৰ এখন গুৰুত্বপূৰ্ণ খবৰ লৈছো আপোনালোকৰ মাজলৈ ভিডিঅ' সম্পূৰ্ণ একলৈ চাই থাকিব বন্ধুসকল আপোনালোকৰ কাৰণে এখনকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটো আহিছে বন্ধুসকল আপোনালোকৰ কাৰণে পিএম কিষাণৰ যিখন নতুন লিষ্ট আছে সেইটো আহি গৈছে আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব বন্ধুসকল যদি আপোনালোকে এইবাৰ পিএম কিষাণৰ জৰিয়তে 2000 কৈ টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে এখনকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে আনহাতে কেনেকৈ চেক কৰিব নতুন লিষ্টখন আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমত জানিব ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ একলৈ চাই থাকিব আনহাতে যদি আপোনালোকৰ বেংক একাউণ্টত পিএম কিষাণৰ টকা সোমোৱা নাই তেনেহ'লে আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ বন্ধুসকল আপোনালোকে জানেনে যে আপোনালোকৰ বেংক একাউণ্টত টকা সোমাইছে নে নাই আনহাতে কোনসকল মানুহৰ এইবাৰ টকা সোমাইছে এই ভিডিঅ'টোৰ মাধ্যমত সবিশেষ তথ্য জানিব পাৰিব ভিডিঅ'টো চাই থাকিব আৰু যদি আপুনি অনলাইন হিচাপ ইউটিউব চেনেলটোত আজি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে এই ভিডিঅ'টো লাইক নকৰিলে প্লিজ এতিয়াই লাইক কৰিব কাৰণ আপোনালোকৰ এটা লাইক আমাক ভিডিঅ' বনাবলৈ উৎসাহ যোগায় তো বলক আজিৰ বন্ধুসকল যিসকল মানুহে অৰ্থাৎ যিসকল কৃষকে পিএম কিষাণৰ জৰিয়তে কেইবাটাও কিস্তিৰ টকা আগতে লাভ কৰিছিলে তেওঁলোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটো আছিলে তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে পিএম কিষাণৰ জৰিয়তে 2000 কৈ টকা সোমাই গৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আনহাতে বহুত কৃষক আছে তেওঁলোকৰ বেংক একাউণ্টত টকা সোমোৱা নাই তেওঁলোকক ভুৱা হিতাধিকাৰী হিচাপে চিহ্নিত কৰা হৈছে বন্ধুসকল আপোনালোকৰ টকা সোমাইছে নাই সেয়া আপোনালোকে কমেণ্ট কৰি জনাব আনহাতে আপোনালোকে কিমান কেইটা কিস্তিৰ টকা লাভ কৰি এতিয়া আপোনালোকে টকা পোৱা নাই নাইবা আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব বন্ধুসকল যিসকল মানুহৰ ৱেটিং ফৰ এপ্ৰুভেল বাই ষ্টেট দেখুৱাইছিলে 9 আগষ্ট তাৰিখে তেওঁলোকৰ এতিয়া আৰএফটি পেমেণ্ট কনফাৰ্মেশ্যন পেণ্ডিং কিবা কিবি দেখুৱাই আছে অৰ্থাৎ আপোনালোকৰ পেমেণ্টটো সোমাই গৈছে 2000 কৈ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই গৈছে আপোনালোকে এবাৰ চেক কৰি লৈ ল'ব আনহাতে যিসকল মানুহৰ এক্টিভ আছে নাইবা তেওঁলোকৰ টকা সোমোৱা নাই আৰু 9 নম্বৰ লগতে 8 নম্বৰ ইনষ্টলমেণ্টত একো লিখা নাই তেওঁলোকৰ বেংক একাউণ্টত টকা সোমোৱা নাই হয়তো আপোনালোকৰ নতুনকৈ ৰিভেৰিফিকেশ্যন হ'ব বন্ধুসকল আপোনালোকে পিএম কিষাণৰ যিটো ৱেবছাইট আছে সেইটো আপোনালোকে যাব আৰু আপোনালোকৰ যিখন লিষ্ট আছে অৰ্থাৎ পিএম কিষাণৰ যিখন লিষ্ট আছে সেই লিষ্টখন আপোনালোকে এবাৰ চেক কৰি লৈ ল'ব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 9 আগষ্ট তাৰিখে আপোনালোকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে 2000 কৈ টকা পিএম কিষাণৰ জৰিয়তে দিছে বেনিফিচিয়াৰী লিষ্ট যিখন অপশ্যন আছে তাতে ক্লিক কৰি আপোনালোকৰ যিখন লিষ্ট আছে সেইটো ইয়াৰ পৰা আপোনালোকে চেক কৰিব ষ্টেট দেখিবলৈ পাইছে আসাম লগতে ডিষ্ট্ৰিক্ট আপোনালোকে দি দিব আৰু আপোনালোকৰ যি সাব ডিষ্ট্ৰিক্ট আছে সেইটো দি আপোনালোকৰ ব্লগৰ নাম দিব তাৰপিছত আপোনালোকৰ যি ভিলেজ আছে সেইটো দি আপোনালোকে সিম্পলি ইয়াতে আপোনালোকে গেট ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিব আৰু আপোনালোকৰ যিখন নাম আছে সেইটো ইয়াৰ পৰা আপোনালোকে জানিব পাৰিব বন্ধুসকল দেখিবলৈ পাইছে আপোনালোকে ইয়াতে লিষ্টবোৰ দেখিবলৈ পাইছে তো সিম্পলি আপোনালোকৰ লিষ্টটো এনেকৈ চাই ল'ব আৰু আপোনালোকে যদি ইয়াতে চাব নিবিচাৰে তেনেহ'লে আপোনালোকৰ যিখন ষ্টেটাছ আছে সেইটো আপোনালোকে চেক কৰিব বন্ধুসকল এই ভিডিঅ'টোৰ মাধ্যমত সৰু এটা ইনফৰমেশ্যন আপোনালোকক জনাই দিছিলোঁ যদি ভিডিঅ' ভাল পাইছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব নকৰিলে প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰিব কোনো লগ পোৱা ৰাখিলে আজিলৈ বাই